কমিটি মানুহে কেনেদৰে লৈছে ব্যৱস্থা তাৰে আমাৰ লগত ছাৰ আছে, ছাৰ অকণমান ক'লে। কমিটিৰ মানুহখিনি প্ৰচেষ্টা ভালেই লৈছে, তেখেতলোকৰ যিটো ডিচিপ্লিন মেইনটেইন কৰি আছে, তেখেতলোকে যিটো আপোনাৰ বাউণ্ডেৰী বনাই দিছে তাৰ বাউণ্ডেৰীৰ পৰা কমিটিৰ মানুহ 5জন মিনিমাম দিছিলে, কিন্তু অলপমান কমিটিৰ মানুহ জোৰ কৰাৰ কাৰণে কমিটিৰ মানুহ 5জন ডিচিপ্লিন ভাৱে তেখেতলোকে কাম কৰি আছে, ছেফটিটো পুৰা মেইনটেইন কৰি আছে। আমাক এইটোৱে নমস্কাৰ, মোৰ লগত এজন আছে ইয়াৰে কমিটিৰ, য'ত এইটো জেগাটো ৰিষ্ট্ৰিক্টেড এৰিয়া, এইটোত কোনো সোমাব নোৱাৰে মানুহ, বেলেগ মানুহ কোনো সোমাব নোৱাৰে। এইটো আপোনালোকে কেনেদৰে ইয়াতে উদযাপন কৰিছে যে কেইজন মানুহ ভিতৰলৈ আহিব পাৰিব, কি কাৰণে? এনেইতো আমাৰ উপযুক্ত যিটো কৈছে 3জন বা 4জন, তাতকৈ বেছি নহয়। কিন্তু এতিয়া পূজা কমিটিৰ মানুহবিলাকেতো এইটো নামানে, আমাৰো তেনেকৈ কাজিয়াও পেচালো হৈছে। আল্টিমেটলি আমি যিমানখিনি পাৰিছোঁ উপায়ুক্ত মহোদয়ৰ যিখিনি মানে ৰেগুলেশ্যন আমাক যিখিনি কৈছে সেইখিনি আমি হেৰি কৰিছোঁ আৰু মানি লৈছোঁ। বিৰাটেই ভাল লাগিছে আপোনাৰ, বেলেগত যিখিনি হৈছে নাজানো, কিন্তু ইয়াতে প্ৰশাসনে বহুত সুন্দৰ ব্যৱস্থা লৈছে, কাৰণ সকলোকে মাস্ক পিন্ধিব দিছে। কাৰণ অভিয়াছলি মোকো কৈছিলে তেখেতসকলে যেতিয়া মই আহিছিলোঁ, মাস্ক একদম জৰুৰী কৈছে। মই এতিয়া ভইচটো নাহিবৰ কাৰণে মই মাস্কটো খুলি লৈছোঁ, বেয়া নাপাব এইটো। আপোনাৰ নামটো দাদা? হেমন্ত কুমাৰ বৈশ্য। দাদা থেংক ইউ দাদা, আমাক বুজাই দিলে ইয়াতে কেনেকৈ হৈ আছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে পিছফালে, মোৰ পিছফালে দেৱী দুৰ্গা মাক কেনেদৰে নি আছে, মোৰ পিছফালে দেখিবলৈ পাইছে আপোনালোকে দেৱী দুৰ্গা মাক কেনেদৰে বিসৰ্জন দিয়া হৈছে। আৰু ইয়াতে বিশেষ ৰিষ্ট্ৰিক্টেড এৰিয়া হয়, এইটোত কোনো আহিব নিদিয়ে, প্ৰশাসন মানুহ আৰু যিখিনি কমিটিৰ মানুহ 5জন আহিব পাৰে। তাৰ বিশেষ আপোনাৰ বিসৰ্জনৰ টাইম দেখিবলৈ পাইছে কিদৰে এটা দুখ লগা পৰিস্থিতি, কাৰণ 1 বছৰৰ কাৰণে দেৱী মাৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আকৌ নেক্সট বছৰ আমি ইয়াতকৈ ভালকৈ পাম বুলি মনত আশা আছে, কাৰণ থাকিবই লাগিব। 2020 চনৰ যিটো কৰোণাৰ কাৰণে যিটো পৰিস্থিতি হ'ল, সেইটো আমি আৰু কেতিয়াও নিবিচাৰোঁ। আপোনালোকে দেখিছে দেৱী লাইভ স্ক্ৰীণত দেখিছোঁ, দেখুৱাই আছোঁ কেনেদৰে দেৱী বিসৰ্জন দিয়া হৈছে। এয়া পাণ্ডুঘাটত আছোঁ আমি বৰ্তমান, পাণ্ডুঘাট। আমাৰ মাজত আছে এজন ইয়াৰে আপোনাৰ কমিটি বুলি ক'ব পাৰি, তাৰে এজন ব্যক্তি আছে, আমি তেখেতক অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ। দাদা, আপোনাৰ ইয়াতে পূজাটো পাতিছে যে কেনেধৰণে ব্যৱস্থাপনা লৈছে আপোনালোকে? ইয়াতে মই ক'লে হ'ব নে? হ'ব। ইয়াতে আগতে তাৰমানে আমাৰ দুৰ্গা পূজাৰ অলপমান ভাচনিটো ইয়াৰে, এতিয়া আজিৰ যিটো ভাচনি আমাৰ পাণ্ডুত দুদিনীয়া হয়তো, তো পাণ্ডুত দুদিনীয়া তাৰমানে ইয়াতে আমাৰ আজিৰ দিনটোত বিজয়া উৎসৱ বুলি কয়। কালিৰ দিনটো আছিলে ভাচনি, তো আজি হৈছে আমাৰ বিজয়া উৎসৱ। এতিয়া বিজয়া উৎসৱ চলি আছে। ইয়াৰ আগতে আছিলে আমাৰ হেৰি আছিলে, মানে প্ৰাইজ আছিলে, বেষ্ট প্ৰতিমা, একদম পুৰা এটাও মানে এটাও যাতে মানে দুৰ্গা মাৰ এটাও মানে অংগ ক্ষতি নকৰা যায়, এনেকৈ সুন্দৰকৈ আনি কিনে একেলগে আহিবলৈ, এইটো বেষ্ট প্ৰতিমা, বেষ্ট ঢাকি যাতে যায়, বেছি ঢাকি। তাৰপাছত বেষ্ট মিডিয়া, তাৰপাছত বেষ্ট ৱাৰ্কাৰ, এনেকুৱা প্ৰাইজ আছিলে। কিন্তু এইবাৰ 2020ৰ কাৰণে, ক'ভিডৰ কাৰণে এইবিলাক সকলো নাইকিয়া হৈছে। আমি এইটো 2020 চনৰ পূজাটো আৰু নিবিচাৰোঁ, কাৰণ আগন্তুক যিটো পূজা আহি আছে আমি অতি উলহ মালৰে চেষ্টা কৰিম পাতিবলৈ। কৰোণাক সদায় বিদায় দিম আমাৰ মাজৰ পৰা। এওঁলোক আমাৰ ইয়াৰে কমিটিৰ মানুহ হয়, তো বিৰাট ভাল লাগিছে আমাৰ এইটো। আপোনালোকৰ লগত থাকি কিনে আমাৰো বহুত ভাল লাগিছে, বহুত মেনেজ কৰিছে, গোটেই মেনেজমেণ্ট আপোনালোকৰ গোটেই ভাল হৈছে। থেংক ইউ। প্ৰত্যেক বছৰ বিচাৰোঁ যে এনেকুৱাই মেনেজমেণ্ট হয়, ছ'চিয়েল মিডিয়াৰ লগত ইমান পাৱাৰ আছে, বহুত ভাল, এনেকুৱা হ'ব লাগে, এনেকুৱা দশমী হ'ব লাগে। থেংক ইউ। গুড নাইট এভৰিৱান। আমাৰ মাজতে আৰু এজন গণ্যমান্য ব্যক্তি আছে, পুলিচ প্ৰশাসন নৱজিৎ নাথ, তেওঁ আমাৰ মাজতেই আছে, ইয়াৰে হয়। তো তেখেতে আমাক বুজাই দিব যে ইয়াতে পূজা যিটো দশমী চলি আছে, আমাক কেনেদৰে প্ৰচেষ্টা হৈছে, কমিটি মানুহে কেনেদৰে লৈছে ব্যৱস্থা, তাৰে আমাৰ লগত ছাৰ আছে, ছাৰ অকণমান ক'লে। কমিটিৰ মানুহখিনি প্ৰচেষ্টা ভালেই লৈছে, তেখেতলোকৰ যিটো ডিচিপ্লিন মেইনটেইন কৰি আছে, তেখেতলোকে যিটো আপোনাৰ বাউণ্ডেৰী বনাই দিছে তাৰ বাউণ্ডেৰীৰ পৰা কমিটিৰ মানুহ 5জন মিনিমাম দিছিলে, কিন্তু অলপমান কমিটিৰ মানুহ জোৰ কৰাৰ কাৰণে কমিটিৰ মানুহ ডিচিপ্লিন ভাৱে তেখেতলোকে কাম কৰি আছে, ছেফটিটো পুৰা মেইনটেইন কৰি আছে। আমাক এইটোৱেই লাগে যাতে এই 2020 চনৰ যিটো, থেংক ইউ ছাৰ, 2020 চনৰ পূজা হ'ল, এইটো আমাক আৰু কেতিয়াও নালাগে, কাৰণ এই ক'ভিড প্ৰট'কল মানি আমাৰ দুৰ্গা মাক
দুৰ্গা মাক দিয়া নহয় কাৰণ এইটোৱে আমি চেষ্টা কৰিছোঁ যে আগন্তুক পূজা যিটো হ'বলগীয়া হৈ আছে তাতে যাতে অতি ভালকৈ হয় অতি সুকলমে হয় সেইটোৱে আমি বিচাৰিছোঁ আমাৰ মাজত আৰু এখন দুৰ্গা পূজা বৰ্তমান আহি আছে এয়া দেখিছোঁ আমাৰ এইখন লাষ্ট পূজা আমাৰ ইয়াতে আৰু পূজা আহি আছে নেকি ইয়াতে নাই আৰু সেইটোৱে লাষ্ট আমাৰ দেখিবলৈ পাইছে কেনেদৰে দুৰ্গা দেৱী মাক ইয়াৰ পৰা বিসৰ্জন দিয়া হ'ব এইটো এটা বহুত দুখৰ মুহূৰ্ত এনেকৈ উল্লাস উদ্দীপনাৰে পালন কৰিলোঁ আমি দশমী বহুত মিছ কৰিছোঁ 2018-19 চনৰ পূজাটো তথাপিও কিছু সংখ্যক হ'লেও আমি সামাজিক দূৰত্ব আৰু সকলোৱে মাস্ক পৰিধান কৰি যিখিনি পাৰোঁ উল্লাস উদ্দীপনাৰ মাজেৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।